চলে আছে ক'ত খুন্দা মাৰি আছে এই গাইজ কি বঢ়িয়া লাগছে গুড আফটাৰনুন এণ্ড টেঙা ব্লগ চলে আপোনালোক স্বাগতম তো গাইজ কেনে খবৰ আশা কৰোঁ সকলোৰে ভাল তো মোৰো ভালেই আছে আৰু গাইজ দেখা কেনে আছেনে আৰু তহঁতে ঠাণ্ডা আছে গম পাইছে না আজি কি ভিডিঅ' হ'ব আছে তহঁতে গমেই পাইছে অঁ তহঁতে কি আৰু ক'ব লাগে সেইকাৰণে এতিয়া জাগাটো গ'লে যাই আকৌ তহঁতেও চাই থাক ভিডিঅ'টো শেষ গ'লি সেই তাতে যাই আছোঁ তো বাকী কেনে দেখা কেনে আমি এটা গাড়ী লওঁ নেকি আমি কি বস্তু দেখাব লাভ আছে বহুত হয় নে গোটেই তোৰ বেংক বেলেঞ্চ দেখাইছিল অলপ পইচাটো মই বেছিকৈ দিম তুমি কম বেংক বেলেঞ্চটো দেখো তই মোক এতিয়া বেছি নাই 50 টকা এই মুখ লৈ জিচিবি আৰু ইয়াতে আছে নহয় লাখ টকা এইটোত লাখ টকা হ'ব যা হাৱা যৌ আৰু ট্ৰেক্টাৰ এখন আহিছে ভাল টাইমতে আছে কি দেখা তুমি আগতে কিবা আইডিয়া চাইডিয়া কৰিলি নেকি তাৰ লগত আমি কি কৰি খাম নহ'লি আমাৰ নদী চদী খান্দিম এইগিলা ওৰা খান্দি দিম আমাৰে মাটি গাইছ কাৰ গাড়ী গম পাইছে না গাইছে এই ট্ৰেক্টৰৰ মালিক ইয়াৰে গাড়ী গাইছে কি লৰি ৰাখা ভূমিকম্প দিয়া চালা এই চা জিচিপি জিচিপি ট্ৰেক্টৰ কাম কৰোঁ নেকি অলপ কি দিবে যাওঁ মানুহ আমাৰ পৰা চাই পেলাই আমাক নহয় ভিডিঅ'ত দেখাই দিবি না বাকী এখানে জিচিপি সৰু চলিগিলা আমাৰ ভাল লগা আমিও সৰুতে আমাৰ ভাল পাইছিলোঁ গাইছে এখানে আৰু ভিতৰৰ পৰা যে সোমাই দেখা নাচাইলোঁ এইগিলা চোৱা গাইছে কেনেকুৱা গেছ দুনিয়াৰ আছে একেবাৰে এৰোপ্লেনৰ দৰে তেনেকৈ গ'লে এখন ট্ৰেক্টৰ গ'ল আৰু এখন লগাব তাৰপিছত আমাক শিকাই দিব কেনেকৈ কি কৰিব লাগে আমি অলপ চলাই পেলাই দেখাম নেকি গৰু দিয়া ভেকনাখিনি মাৰিলেই হা গৰু দিয়া এতিয়া গৰু নিয়ে একাতে বালা খাই নেকি গৰু তহঁতৰ হয় দেই তই আগতে তই এখন চেনেগিলা আৰু কাষে দি এইটো আমাৰ নদী আছিল আগতে বৰ্তমানে সহায় গৈছে তহঁতক দখাই থাকো আৰু একপতি নদীটো কি আৰু দেখাম নেকি দেখা দিব পাৰিম ৰ কিন্তু তহঁতৰ মোবাইলটো ভাঙি যাব পাৰে না দিব নৰা দেখি বাকী আমি ওপৰত গেলি উঠিলো আৰু একবাৰ উঠাই দিব পাৰিবি না আমি বিয়াৰ মোবাইলটো লৈ যাওঁ ৰ তো গাইছ বাকী এতিয়া যাই আছো এয়া এতিয়া উঠি আছো হেল্ল' আৰু সৰ আদি চালা আৰু সৰ আদি তো গাইছ বাকী চাই লো বাপৰে বাপ তো গাইছ চাই লো চালা এই গাইছ কি বঢ়িয়া লাগছে মৰো নেকি একো নপৰো ইয়ে তই ভয় কৰা নেকি দেখা এইটো আমাৰ দেখা লাগছি বঢ়িয়া গাইছ ভয়ো লাগছে অলপ মোৰ ভয় লগা নাই এই দেখা দেখা দে দাদা বেলেগ ড্ৰাইভাৰ নিদিলে এই দেখি হেৰিছে আমাক ই আমাৰ ফ্ৰেণ্ড না ইউটিউবত আমাৰ বহুত ভিডিঅ' চাই দে ভিয়ে নুমাৰি গাইছ ইমান নুমি দি আছে চালা নপৰিলো দেখি গাইছ মোৰ নাম ৰিবুল আলী বাকী এতিয়া আৰু এখন ট্ৰেক্টৰ আছে এখন যদি লোড কৰি পেলাই দেখাই দিব কেনেকৈ কি কৰে আমাক দেখাই দিব চবকে হয় নাই মজা লাগছি গাইছ বঢ়িয়া লাগছে দেই গাইছ কি কম বেলেগ ড্ৰাইভাৰ আৰু গাইছ তামান হাল্লা তামান আৱাজ ওলাই আছে সেইকাৰণে অলপ আৱাজটো নাই ব্যৱহাৰ আৰু গাইছ মাছ নদীটোৰ মাছ ইন্দিয়াৰ আছে গাইছ এই গাইছ মাছ মাৰি মোৰ বুঢ়ী আৰু বাকী গাইছ চাই লৈ গ'লে জেগা কি বঢ়িয়া লাগে তো বাকী এতিয়া গাইছ এখন গাড়ী লোড দি লওক আমি কেনেকৈ চলাই কি কৰে চব চাই ল'ম তো বাকী ৰখি থাক আমাক গ'লে শিকি দিব গাইছ গাড়ীখন কেনেকৈ কি কৰিব লাগে ইয়াতে এটা চারটে আনতে বসতো সেইফালে যে দেখা যায় এয়া কিছু রাতে পাওয়া যায় নার্সারি কি ঘুরা যায় ইফালে ঘুরা যায় ইফালে চারটে আছে আকৌ ইফালে এটা ওপৰ দেখি যায় ওপৰত ৰাস্তা দেখি তল আৰু কি বসাত জপোৱা আৰু এইটো খোলা টোটেল মিলি কিনে এটা 8টা ফাংচন আছে নদ গীতাত চাই কিনে মিলিলেও কথা না 8টা ফাংচন আছে 8টা ফাংচনেদি পুৰা মাটিতে দেখতে লাগব আৰু এটা আগত আছে চারটে আৰু এটা আছে দ্বিতীয় আৰু গেৰ আছে চারটে গম পাওঁ মই চব কি গম নাপায় চব বস্তু দেখছো চব গাড়ীতে হৰণ থাকে হৰণ তো কই
না হরানে তো মানে সুস্থ বেয়া আছে সুস্থ লগা নাই তো ডাইরেক্ট করলে চুয়াতে বাজার এটা দিল্লি বাজার গাইস ই ব্যায়াম আলরে মাথাই চালা মাথাই হাই না এখানে ডাইরেক্ট করে দিছি বহুত মাথাই না একেলগে আমি এই অলপ আমার মাছ খাই তো মাছ খাবা হ্যাঁ ই সবজি মাছ খাই তো মাছ খাবা না আজিকালি না না মাছ খাওয়া না পাওয়া যায় এই আর দরিয়ার কুত্তা দরিয়া তাই আইবে না দেখো তো গোটাই লাঙি কিনছি কিনি কিনে গোটাই পথার গেলে ইয়া ঘুরি থৈ মাছটো মই ভাল বন্ধ সব মৰি যাব গে মহাটো বাপ হয় দি তই পেটত খাহালতে দিও দে চালা যেন গাইছ আৰু এখন আহিলে গাড়ী তো বাকী যেন চাইডকচোন কেনেকৈ কি কৰে এই হাতখনত দেখি ডাইৰেক্ট পিয়াৰ হৈছে দে চাব ইয়াত আৰু এখন আহিলে দেখা কেনে বৰ মনোযোগ তো কামত চাই বেছি মনোযোগ দিছে আছুৱে কিয়া চলম নাই বেৰ চলে বি চালা আৰু তো ডাকতে যাৱাই না কা এবার দিন এই যাব আমার ৭৭ দাগ লাগছি মোক তাৰিখ দিছে এটা চলি হ্যাঁ। মোৰ মাহত গুচি যাব ভিডিঅ' চাই আছে নহয় মোৰ মাহত গুচি যাব সি আমাক ইমান বিশ্বাস কৰে যে সি আমাক গাড়ীখন থৈ গৈছে চাই ল'ব পৰা থেংক ইউ ৰে এক বহুত ভাল পালে চাই ল'ব কি ইয়ে দেখা কি কৰে হে বাকী এক মিনিট হ'ব আমার দেখা পাচ্ছি এ দেখা মাতি পেলাইছে ব্রো আমার জায়গা মাটি গেল ভাই কইরা গাইছ সিতে নেই চলো দেখায় চলো আমার দাইয়া দেখা আইব আর এ চালা তো গাইছ আইলো এই চাও দেখা কোন চাও জানিস তো ভাই এ চালা আইলো বাপরে বাপ দেখা আমার ড্রাইভার আই গেল চলে চাই এ কোন খুন্ডা মারি আছে দে আরে যে হেক করব এই ট্রাক্টর আছে আও ট্রাক্টর আছে দে গাইস তাই পালাই বই মজা লাগে হ্যাঁ এই এটা কামৰ মাটি গিলা ক'ত ফেলাইছ নে এইটো মাটি কেইটা তাৰমানে চৰকাৰী ৰাস্তাৰ কাম হৈছে বৰ্তমান ৰাস্তা এটা হৈছে স্কুলত যোৱাৰ কাৰণে নহ'লে ছোৱালীকেইটাৰ বহুত অসুবিধা না সেইকাৰণে চৰকাৰেও তাৰমানে জলদি জলদি ৰাস্তাটো বনাই দিয়াৰ ব্যৱস্থা বঢ়িয়া লাগছে গাইস বাৰিষা আৰু তাৰমানে দেখিছে নে পথাৰত পানী কিয় বনাইছে সেইকাৰণে মাটি নি ৰাস্তা বনাই দিছে ৰাইজৰ সহায়ৰ কাৰণে দেখছে সেইকাৰণে চবে চাপোৰ্ট কৰি ভাল মজা হবে এখানে তো সেই চাইডে নাযায় একা তোৰ দুটাতে বানপানী উঠে গোটা এই মিছে কয় তামান মিছে ডিপু যা চিএম ডিপু তাত তো বাকী গাইছে আমি যে জাল ধৰি বেচলো আগৰ ব্লগতে হান জাল চাকো উঠিছে গাইছ কিমান পানী আছিল আৰু কিমান কমি গ'ল বেয়া কমি আছে কিন্তু পানী পানী লাগছিল পথাৰত অলপ ন বৰাটো তামান বেছি বৰষুণ আহিলা তাৰমানে খেতি গিলা অলপ পানী গিলা কমি যায় আছে না গাইছ নহ'লে মৰি যাব মোক পানী নাগে কিয় কৈছিল দেখা ধান বহুত আছে মা হয় যা কি কবি তই মাছ লাগে তো হা মাছটো কথা আমাৰ খালো মাছ গম পাইছোঁ মই তোৰ লাভ নকৰি একো কথা নকওঁ তই তাৰ লাভ নহয় এক পজাক নাপাৰে বেয়া নালি গাইছ আৰু গাইছ আৰু ট্ৰেক্টৰে মাটি পুৰা নিছে কি সেই ট্ৰেক্টৰ কাম কৰিছে বৰ্তমান চাৰিখানে ৰাখছি ওচৰতে না এনে এটা কথা কওঁ তই এইটো ক'বা নালাগে কিমান পইচা পায় এনে লাভ হয় না এই বিজনেছটোত মানে এই বিজনেছটোৰ অকমান মই লাভ বৰ্তমান দেখাই নাই কৈছোঁ মোৰ মালিকটোৰ এখন সৰু ট্ৰেক্টৰ আছিল এই সৰু ট্ৰেক্টৰৰ পৰা আজি ট্ৰেক্টৰ 6খন হৈ গ'ল আৰু মাৰুতি হ'ল তাৰপিছত এনে কথা কওঁ বহুত খোজ কৰিলা তাৰমানে চা এটা বস্তু কৰিলে হাৰ মানবে নালাগে মানবা নালাগে তাৰমানে আগবাঢ়ি যাব লাগে সেই আৰু এতিয়া ধৰ তই ইনস্পায়াৰ হ'লি তাৰ পৰা তই এখন কিবা কৰিব পাৰিবি সেনেকুৱা হয় না নাই সেনেকুৱা আৰু দেখা কিবা ভাবি আছে এইটোৱে এইগিলা বুজিয়ে নাপায় কি কৈছোঁ খালি টাকাই এই গাড়ী চলে ইমানো সহজ নহয় দেখা চব কষ্ট কামত কষ্ট কৰিব লাগে তই কেইবছৰ চলাই আছা মোৰ 5 বছৰ বৰ্তমান হৈ আছে বেছি চলোৱা তই ধৈৰ্য ধৰিব লাগিব কোনে মান মাছ চালা এতিয়া আমাক ইমান হেঁতি সহায় কৰিছে ভিডিঅ'টো বনাবৰ কাৰণে তো কি ক'ম আৰু পুৰা দিলৰ পৰা থেংক ইউ হয় না নাকা ফোন মাৰছি ভিডিঅ' এটা বনাওঁ কণ্টেণ্ট এটা দিছে তো কি ক'ম আৰু গাইছ গাঁৱৰ ভাষা নাই সেইখিনি আৰু কি আৰু একো নাই তো গাইছ এনেকুৱা চাপৰ্ট হ'লে ভাল লাগে হয় না নাই তো ভিডিঅ' গোটাই চাইছে না গোটাই চাই থাকো সদায় চাই থাকো তো বাকী বেয়া আছে নাপাবি আৰু যাতে কৈ দেন অলপ কাম আছে হা যা